Welcome back to my Okonmani YouTube channel. আজি বহু দিনৰ মূৰত আকৌ ভিডিঅ' বনাবলৈ বহিছোঁ. লাষ্ট টাইম মই এনেকৈ যেতিয়া ভিডিঅ' বনাইছিলোঁ I was in Australia. I was in Sydney, Hornsby neighborhoodত মানে এটা সৰু ঘৰ. সৰু বুলি ক'লে ভুল হ'ব. Hornsby neighborhoodত এটা বাহিৰৰ পৰা সৰু ভিতৰ মানে পিছফালে বহুত দীঘল. লাষ্ট যিটো ভিডিঅ' আছিলে সেইটো প্ৰধানকৈ মানে এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে যে মই কেনেকৈ তালৈ গৈছিলোঁ কাৰণ মোক বহুতে প্ৰশ্ন সুধি আছিলে যে তুমি কেনেকৈ অষ্ট্ৰেলিয়া গৈ পালা, তুমি পঢ়িব গৈছা নে, কাম কৰিব গৈছা নে, কিয় গৈছা. গতিকে সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ. কিন্তু মই ভাবোঁ যে মোৰ যিটো জাৰ্ণি আছিলে, যিটো মোৰ যাত্ৰা আছিলে, মই ছমাহ আছিলোঁ তাতে, মানে গোটেই ছমাহো নাছিলোঁ, ছমাহৰ ছেমেষ্টাৰ হয়, মই 4.5 মাহ এনেকুৱা আছিলোঁ. কিন্তু সেইখিনিতে মই যিমানখিনি মোৰ অভিজ্ঞতা হৈছিলে মই বিচাৰোঁ যে সেইখিনি মই ভালদৰে ইয়াতে মানে ইউটিউবৰ মাধ্যমেৰে ধুনীয়াকৈ দেখাই দিওঁ, ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক. আৰু ইয়াৰ অন্য এটা কাৰণো আছে. যোৱা কিছুদিনৰ আগতে মই এদিন ৰাতিপুৱা শুই উঠাৰ পিছত মানে ফোনটো যেতিয়া আনলক কৰিব ট্ৰাই কৰিছোঁ, ফোনটো আনলক হোৱা নাই. চ' আই গট লকড আউট অফ মাই ফোন. মোৰ ফোনটো পূৰা লক হৈ গ'ল. মই যিটো পাছৱৰ্ড দিছোঁ সেই পাছৱৰ্ডটো দিও মানে মই খুলিব পৰা নাই. কিবা ছফ্টৱেৰ ইছ্যু হ'ল বুলি এনেকৈ দোকানলৈ যাওঁতে দেখালে. তেওঁলোকে ক'লে যে তুমি গোটেইটো ৰিছেট মাৰিব লাগিব, বেলেগ উপায় নাই ঠিক কৰিবলৈ. আৰু যেতিয়া সেই কথাটো মই তেওঁলোকৰ পৰা মানে গম পালোঁ যে মই ফোনটো এতিয়া ৰিছেট মাৰিব লাগিব, মোৰ গোটেই মেমৰিজখিনি, গোটেই ফোনত যিমানখিনি আছে চব গুচি যাব. চ' এই ফোনটো মই 2024ত লোৱা, জুলাইত লৈছিলোঁ. অষ্ট্ৰেলিয়া যোৱাৰ ঠিক আগত, এমাহমান আগত মই লৈছিলোঁ. আৰু ইয়াতে গোটেইখিনি আছে, ইয়াতে চব ভিডিঅ'জ মই এই ফোনটো দিয়ে শ্বুট কৰিছিলোঁ. 150+ GB ভিডিঅ' ফটো চব ইয়াতে আছিলে. আৰু যেতিয়া মই গম পালোঁ যে গোটেইখিনি মই এতিয়া ডিলিট কৰিব লাগিব, মই সেই অনুভৱটো মই বুজাব নোৱাৰোঁ এতিয়া মোৰ কেনেকুৱা লাগিছিলে তেতিয়া. নিজকে বহুত মই দুখ দি আছিলোঁ যে কিয় ফোনটোৰ মই ভালকৈ নাৰাখিলোঁ. পিছত ৰিয়েলাইজ কৰিলোঁ যে 25 চনলৈকে, নৱেম্বৰলৈকে মই ভাগ্যক্ৰমে মানে এই মোৰ মেমৰিজ ভিডিঅ'খিনি গুগল ফটোজত বেকআপ কৰি ৰাখিছিলোঁ. মই বাচি গ'লোঁ. আৰু যেতিয়া মই গম পালোঁ যে মোৰ বেকআপ হৈ আছে, মই ফোনটো ৰিছেট কৰিছোঁ কাৰণ বেলেগ উপায় নাই. ৰিছেট কৰাৰ পিছত এতিয়া সেইটো ফোনতে মই ৰেকৰ্ড কৰি আছোঁ. ফোনটো পূৰা ক্লিন, একো মানে নতুন ভিডিঅ' নাই. এইটো মোৰ প্ৰথম ভিডিঅ' এইটো ফোনত এতিয়া ৰেকৰ্ড কৰা. আৰু মই এইটোৱে সিদ্ধান্ত ল'লোঁ যে যিখিনি মেমৰি মই সদায় মই প্ৰগ্ৰেছনেট কৰিছোঁ, সদায় মই পিছত পেলাই আছিলোঁ যে মই পিছত বনাম, পিছত জুলাই মাহত কিজানি মই টাইম পাম, জুন মাহত মই টাইম পাম, তেতিয়া মই ভিডিঅ'খিনি বনাম, তেতিয়া মই আপলোড কৰিম, মোৰ জাৰ্ণিটো কম মানুহক. সৰুতে মই বহুত বেছি ভ্ৰমণ কাহিনী পঢ়িছিলোঁ আৰু মোৰ লিখাৰ ইচ্ছা আছিলে ভ্ৰমণ কাহিনী. মই কেতিয়াবা লিখিম, মই ট্ৰেভেল কৰিম আৰু মই এখন সদায় লগত ডায়েৰী লৈ ফুৰিম আৰু তাতে মই চব নোট ডাউন কৰি যাম, মই কি খালোঁ, মই কাক লগ পালোঁ, কাৰ লগত কি কথা পাতিলোঁ, কি নতুন কথা শিকিলোঁ. কিন্তু আজিৰ যুগত মানে মই ভাবোঁ যে এতিয়া যিহেতু আমাৰ হাতত ফোনটো আছে, ফোনটোৱে এই তথ্যখিনি মানে ডকুমেণ্ট কৰাত বহুত বেছি হেল্প কৰে, বহুত সোনকালে হৈ যায়. কিন্তু মই কেতিয়াও সময় মিলাব পৰা নাছিলোঁ. তাৰপৰা নিজকে এতিয়া মই ইমানেই দুখ দিলোঁ. এতিয়া ফোনটো ৰিছেট কৰাৰ পিছত মই ভাবিছোঁ যে I'll start uploading. চ' সেইটোৱে মেইন কথা. বহুত কথা কৈ দিলোঁ. এণ্ড দ্য বেষ্ট ৱে আই থিংক এই ছিৰিজটো বা এই মোৰ নতুন যিটো ৰিক্ৰিয়েশ্যন, ৰিষ্টাৰ্ট হৈছে, ৰিবাৰ্থ হৈছে, চি আই এম নট ডেড. এইটো বেষ্ট ৱে টু ষ্টাৰ্ট দিছ উইল বি বাই টেলিং ইউ এবাউট হাউ মাই ফাৰ্ষ্ট ডে ইন অষ্ট্ৰেলিয়া ৱাজ. মোৰ প্ৰথম দিন তাতে ভৰি দিয়াৰ পৰা কেনেকুৱা গৈছিলে. চ'